সকলোকে নমস্কাৰ জনাই মোৰ দীপাস ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টো আদৰি ল'ব। যিসকল বন্ধু-বান্ধৱীয়ে মোৰ ভিডিঅ' চাইছে তেওঁলোকক মই বহুত ধন্যবাদ জনাইছো আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকক স্বাগতম জনাইছো আৰু এটা অনুৰোধ কৰিছো আপোনালোকে মোৰ পেজটো ফলো কৰিব আৰু ইউটিউব চেনেল দীপাস ব্লগ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ অকণমান মৰম পালেই মই পুনৰ এটা ভিডিঅ' বনাবলৈ সাহস কৰোঁ। মনটো ভাল লাগে সেইকাৰণে আপোনালোকে ফলো কৰিব আৰু মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে সোনকালে পাই থাকিব। আহকচোন চাওঁ মোৰ ভিডিঅ'টো আসলতে বতৰৰ এবিধ শাকৰ ওপৰত মই বনাইছোঁ। আপোনালোকে খাই পাইছেনে নাই নাজানো। সেই কালি বজাৰৰ পৰা আনিলোঁ, ভাবিছোঁ আপোনালোককো দেখুৱাই দিওঁ। আসলতে দেখিলে মনত পৰে এতিয়া পথাৰত বহুত এভেইলেবল, কিন্তু মোৰ পথাৰত নামিবলৈ ভয় লাগে, সেইকাৰণে মই বজাৰৰ পৰাই কিনি আনিছোঁ। আহকচোন চাওঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকেও আনি পেলাই খাব পাৰিব, কাৰণ এতিয়া এইটো একদম খালে বহুত ভাল। আহকচোন চাওঁ। আসলতে এয়া কলমৌ শাক খাই খুব ভাল পাওঁ, সেইকাৰণে আজি মই কলমৌ শাক বনাম। আপোনালোকে চাবচোন। শাকখিনি এয়া মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত মই সৰু আলু অকণমান দুটামান মই মিহি মিহিকৈ কাটি লৈছোঁ। এয়া জলকীয়া আৰু নহৰু আৰু পিঁয়াজ তাৰপিছত তেল অকণমান বেছিকৈ তেল দি পেলাই ধুনীয়াকৈ মই শুকান ফ্ৰাই কৰিম। এইটো খাই বহুত টেষ্ট লাগে। আহকচোন মইনো কেনেকৈ বনাওঁ। বহুতেই বহুত বেলেগ ধৰণে বনায়, কিন্তু মই তৰকাৰী নবনাওঁ, মই আচলতে শুকান ভাজিহে বনাওঁ। আপোনালোকেও কলমৌ শাক খাবচোন এইটো বতৰত। এয়া মই তেলখিনি পকিবলৈ দি নহৰু পিঁয়াজ আৰু জলকীয়াকেইটা দি দিলোঁ। তাৰপিছত মই শাককণ ভাজিম। আচলতে ভাজাটো নেদেখুৱালেও হয়, তথাপিও মই ভাজাটো অকণমান দেখুৱাই দিছোঁ। এয়া মই কলমৌ শাক বনাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাককচোন। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। দেখিছেনে ভাজি থাকোঁতে ইমান অকণমান হৈ গৈছে, একেবাৰে অকণমান হৈ যাব, খাই খুব টেষ্ট লাগে। এতিয়া মই এইখিনি ঢাকি দিম। তাৰপিছত অকণমান সময় ভাজিলেই হৈ যায়। আচলতে বেছি সময় ভাজিব নালাগে, অকণমান ঢাকি দিম। তাৰপিছতে মই উদঙাই দিয়াৰ পিছত অকণমান লৰাই দিয়াৰ পিছত ভাজিটো হৈ যাব। এয়া মোৰ কলমৌ শাকৰ ভাজি ৰেডি হৈ গ'ল। আপোনালোকে কোনে কোনে খাই ভাল পায় জনাবচোন, আৰু যিসকলে খোৱা নাই আজিয়ে বজাৰৰ পৰা আনি খাব। পানীত থকা শাক, গতিকে ইয়াৰ শৰীৰৰ কাৰণে বহুত উপযোগী, বহুত ভিটামিন আছে। আপোনালোকে আজিয়ে খাই চাব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব। আৰু যদিহে ভাল পাইছে তেন্তে সৰুকৈ এটা লাইক দিব। আপোনালোকৰ অকণমান মৰম পালে মোৰ পুনৰ মনৰ শক্তি বাঢ়ে। পুনৰ এটি ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ইমানেই আছিল। ধন্যবাদ।